হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' পুনৰবাৰ মই এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। চ' পুনৰবাৰ মই এবাৰ ওলাই যাব ওলাইছোঁ এটা ধুনীয়া জেগাত, আপোনালোকক লৈ যাম। তো যাই থাকক ব'লক। সি অহা নাই মানে, সি আহি লওক, তাৰপিছত যাই আছোঁ ব'লক। গাইজ এতিয়া ৰতনৰ মই ওলালোঁ যাব এতিয়া যাই আছোঁ। মই চব পালে চাই থাকক ব'লক। এইখিনিতে গ'লে ভাল লাগে ন, ঠাণ্ডা হৈ থাকে। এতিয়া যাই আছোঁ চকৰ পৰা। ৰাতিপুৱা মানে বহুত ৰ'দ দি আছিল, সেইকাৰণে ৰাতিপুৱা নগ'লেও ভিডিঅ' বনাব। তো আবেলি ওলাইছোঁ ৰতন আৰু মই, এতিয়া যাই আছোঁ। যিটো হ'ল ধৰিছে, আমি ধনুকা পালোঁ, ধনুকাৰ পৰা যাই আছোঁ হাজো পিনে যাব লাগিব। মানে হাজোলৈ যাব নালাগে। চাই আছোঁ ব'লক, দেখাই আছোঁ আপোনালোকক ক'ত যাওঁ, কি কৰোঁ। তো গাইজ আমি আহি এতিয়া আমাৰ ফেভৰেট লোকেশ্যনটো পালোঁ। মোৰ চাওক, মানে আবেলি হ'লে ইয়াত স্থান হয়, এইখিনি জেগাত চাইকেল স্থান, অকণমান আগত বাইকৰ স্থান হয়। ইয়াত চানছেট হৈ আছে, ভিউটো চাওক এবাৰ। চশমাটো লগাই লৈছোঁ গাইজ, পকা চকা পৰে চকুত সেইবাবে। এই জেগাটো মোৰ খুব ভাল লাগে। মানে আমিতো হেলমেট অনা নাই, মানে ওচৰ জেগা এইবাবে বেছি হেলমেটটো নানিলোঁ। আমি চেঁচা পালোঁ, বাইকত তেলো নাই। চ' অকণমান আগত যাই তেলটো ভৰাওঁ দ্বীপত। চ' গাইজ আমি দমদমা পালোঁ, দমদমাত চাওক। চাম চাওক ফুল এডিট। বাণিজ্য মেলা চলি আছে গাইজ ইয়াত। আমি এতিয়া আহি পালোঁ দমদমা কলেজ। দমদমা কলেজ গাইজ। তেলটো ভৰাই ল'লোঁ বাইকত, অলপ মানে তেল নাছিলে। তো যাই আছোঁ এতিয়া। ইমান দূৰে যাই নাপাওঁ দেখোন। য'ত মনসা পূজা হয় কিমান পালোঁ আমি আহি কিনে, গেৰুৱা পালোঁ। তো মনসা পূজা হ'লে আপোনালোক দেখাম বাৰু আহি কিনে, ইয়াত মনসা পূজা হয় এইটো মন্দিৰত। চ' মনসা পূজাৰ ভিডিঅ' বনাইছোঁ, ইউটিউবত আছে, চাই ল'ব আপোনালোকে যদি চোৱা নাই। তো গাইজ এই স্পীড ব্ৰেকাৰটো নতুনকৈ দিলে, আগতে নাছিল মানে। তো এতিয়া আমি যাই পামেই আৰু অলপ পিছত। এইপিনে যাব পাৰি, কিন্তু নাযায় পিনে, তাকেৰে যাওঁ আমি। আৰু দিছে এটা হ'ল। কিবা আছে ভালদৰে গম নাপালোঁ, আমি বেছি ৰখি থকা নাই আৰু তাত। পমক্কা পালোঁ বাৰু সেইখিনি, আমি সেইটো চাইড যাব লাগিব। পমক্কা নাযাওঁ বাৰু, আমি পমক্কা চাইডেৰে যাম। গাড়ীখনৰ কিবা ক্লাছ গৈছে চাগে ন, চেঞ্জ পকেট গৈছে। সেইটো চাইডেৰে পমক্কা যায়, আমি পমক্কা নাযাওঁ, আমি এইটো চাইড যাওঁ। এইটো চাইডেৰে ওপৰেৰে গ'লে পমক্কা পায়, আমি চাইডেৰে সোমালোঁ। তাই যাব পাৰি, তাতেই যাব, আমি য'ত যাই আছোঁ সিহঁতেও।
গাইজ বহুত দিন ফটো কৰা নাই, আজি বোলো দুটামান ফটো উঠি আহোঁ। গাইজ ইয়াৰ পৰিৱেশটো কিবা ঠাণ্ডা ঠাণ্ডা, এইটো চাইডে আহোঁতে কিবা এটা ঠাণ্ডা লাগি গৈছে। পিছফালে পোৱামক্কা গাইজ, পোৱামক্কা চাইডে আহিছোঁ। আগতো মানুহ যাই আছে, এইবোৰ পোৱামক্কা পাহাৰ। মানে বহুত মানুহ আহি আছে, সেইবাবে বোলো ময়ো আহোঁ আজি, বহুত দিন আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ। চ' এটা ব্লগত দেখাইছিলোঁ আপোনালোকক পোৱামক্কা চাইডেৰে আহোঁতে, সেইটো ৰাস্তাই আৰু ফ'ৰ লাইনটো বনাই আছে, তাতেই যাই আছোঁ আমি। চ' গাইজ ৰাস্তাটো ইয়াত অকণমান বেয়া আছে, ইয়াৰ ভিউটো চাওক আপোনালোকে এবাৰ। ৰঙা ৰঙা কি ওলাইছে? তো গাইজ চাওক ইয়াৰ ভিউটো এবাৰ আপোনালোকে। যাবি নীলৰ ৰ'ব। কিবা এটা মন্দিৰো আছে। চ' আমি তলেৰে নামিব লাগিব। জাগাটো চাওক না গাইছ এবাৰ আপোনালোকে, কি পৰিৱেশ, কি লোকেশ্যন গাইছ ইয়াৰ চাওক। ৰাস্তাৰ কাম চলি আছে বাৰু, বৰ্তমান হোৱা নাই। কিবা ব্ৰিজো দিছে ইয়াত, এখন তাতো এখন আছে। অকণমান আগত যাই লগ পাই আছোঁ ৰ'ব, ভাল জেগা এটা যাই কিনে। মানুহ চাওক ইয়াত কিমান মানুহ আহিছে। যোৱাকালি ভিডিঅ' এটা দিছিলোঁ বহুত দিন মূৰত, কিন্তু ভিডিঅ'টোত লাগিল কপিৰাইট গানটোৰ বাবে। হ'লেও দিয়ক কিবাকে ফাইনেলি অকণমান আগত দুটামান ফটো ক্লিক কৰি লওঁ আৰু। গাইছ মানুহ চাওক, দোকানে দিছে এতিয়া মানুহ কাৰণে। জানো গাইছ কিবা মেলাহে পাতিছে, এনেকুৱা মানুহ হৈছে মানে ইয়াত। এই চাওক কিমান দূৰ ৰাস্তা। ত' দোকানো দি দিছে ইয়াত, দোকানখন কিন্তু বেয়া চেল হৈছে দেই। দোকান দিবি নেকি হা? যতন আৰু মই এখন দোকান দিওঁ নেকি ইয়াত, আমাৰ দেখোন বহুত থাকে। বেলেগ একো নহয়, কিমান ফুটিছে চাওকচোন, এই ক'ৰ পৰা আহিছে। ত' ইয়াত ৰতন আৰু মই অলপ সময় ৰখিলোঁ, দুটামান ফটো চটো ক্লিক কৰোঁ। তাত চানছেট হৈ আছে, এখন গাইছ পোৱামক্কা পাহাৰ। ইয়াৰ ভিউটো চাওক এবাৰ, এই ফালি ফালি আহিছে। বা বেয়া ভালছে দেই। তো গাইছ ইয়াত দুটামান ফটো ক্লিক কৰোঁ, ৰতনে মাৰি দিবি নে ফটো? ৰতনে দুটামান ফটো ক্লিক কৰি দিয়ক মোক, তাৰপিছত চাই থাকিম আৰু আগেগে। এবাৰ আমি যোনপিনেৰে আহিছোঁ সেইপিনেৰে নাযাওঁ, আমি আগেৰে যাম। এবাৰ এইটো ৰাস্তাৰে যাম, কিমান দূৰ আছে চাম বাৰু। এই ক'ৰ পৰা আহিছোঁ চাওক, কিমান মানুহ চাওক গাইছ, ধুনীয়া লাগে ইয়াত আহি কিনে। গাইছ এইটো লোকেশ্যন বহুত টাইম থাকিলোঁ আমি, ফটো চটো বহুত দিন গুঠিলোঁ, সেই ফটো আপোনালোকে ইনষ্টাগ্ৰামত পাব। চ' এতিয়া ইয়াৰ পৰা যাই থাকোঁ, আমি আগেৰে যাম এতিয়া, ব'ল চলো। আগত কি পাই নাজানো, তেওঁ যাই আছোঁ বাৰু, আগৰ পিনে যাওঁ। ত' গাইছ এতিয়া আমি আগৰ ফালে যাওঁ। আগত কি পাই ভালদৰে নাজানো, আমি যাই পোৱা নাই আজিলৈ।
যাই আছোঁ বোলো চাওঁ কি জেগা ৰে ভাই গাড়ী মানে গেছে বড় বড় ফালি আছে কি ৰাস্তা বাছি নাই পুৰা ফালি আছে তো গাইজ আমি ধুনীয়া লোকেশ্যনৰ পৰা যাই আছোঁ বৰ্তমান ঘৰলৈ কাৰণ গধূলি হ'ব ধৰিছে গৰু চাওঁ গৰু চাই ভাই লগে আমাৰ নলকে দাই লাগু চাবি আমাৰো গাইজ গাই মাতা গৰু চ' গাইজ আমি যাই পালোঁ আৰু অকণমান আগত মেইন ৰাস্তাটো ওলাম আমি যোনপিনেৰে আহিছোঁ এই পাহাৰখন চাওক এইখনৰে এখন কি লগ হৈছে এইখিনি ৰাস্তা অলপ বেয়া চেংগি ভাল পেলাই আছে ভাল কৰিব কৰি আছে চ' গাইজ কিমান দেখাই থাকিম আহোঁতে আমি যিখিনি যাওঁতে বেছি দেখাই নাথাকোঁ তো যদি কিবা দেখাব লগা জেগা এটা পাওঁ আপোনালোকক দেখাম তো যাই আছোঁ বাৰু বৰ্তমান গাইজ ইহঁতৰ অকণমান ৰহতেই ৰতনতে পিছেল খালে তো ভিডিঅ'ত দেখা নহ'ল দুখ পাইছে নেকি তই ক'ৰবাত বেয়া একো নহয় দে গাইজ গাড়ীখন পৰি যাওঁ নাই মানে ৰাজ পৰিব ওলাইছিল আৰু যাই আছোঁ আৰু গাইজ আগত লগ পাওঁ আৰু নেপালি আৰু এই কুকুৰ চাওঁ ওই চাবি এই চাবি লাগি যাব গাইজ মানে চলাই থকাটো পৰা নাই জাষ্ট এই বালাত অলপ স্লিপ খাই গ'ল গাড়ীখন অঁ ড্ৰাইভাৰ ভাল নাই বাট নেপালৰ গাড়ী তাৰ পৰা ডাইৰেক্ট ঘৰ আহিলোঁ কাৰণ বাটত ভিডিঅ' আৰু বেছি বনাই থকা নহ'ল চাওঁতে যিখিনি দেখাইছিলোঁ আহোঁতে সেইখিনি নেদেখালোঁ চ' বোলো এতিয়া বোলো ভিডিঅ'টো এণ্ড কৰোঁ ঘৰৰ পৰা আহিলোঁ ভৰি হাতখন ধুলোঁ চ' কিন্তু এতিয়া ভিডিঅ'টো এডিট কৰোঁ চ' আজিৰ ভিডিঅ' এইখিনি আছে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই